নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ সপোনত সাপ দেখাৰ বিভিন্ন অৱস্থাত বিভিন্ন সাপ দেখাৰ অৰ্থ। কিয়নো সাপ যিহেতু এবিধ ভয়ংকৰ বস্তু, এই বস্তুক যদি আমি সপোনত যদি দেখোঁ কেনেবাকৈ ইয়াৰ শুভ ফল পোৱা যায়নে অশুভ ফল পোৱা যায়। আমাৰ জীৱনৰ লগত জড়িত বহু কথা সাপে কৈ যায়। আৰু যিহেতু সপোনত যদি কেনেবাকৈ আপুনি সাপ দেখিছে বিভিন্ন অৱস্থাত, আপুনি গম পাব যে আপোনাৰ আহিবলগীয়া দিনৰ বিষয়ে ই সংকেত দিছে আপোনাক। কিয়নো প্ৰত্যেক সপোনৰে একো একো অৰ্থ আছে। জ্যোতিষশাস্ত্ৰ অনুসৰি আৰু আপোনাৰ সপোন শাস্ত্ৰৰ যি কথা, সেই কথাৰ মতে বিভিন্ন কীট পতংগৰ পৰা আদি কৰি সকলোৰে সপোনত দেখা বা আপুনি পইচা দেখা বা আদি কৰি লৈ বেয়া সপোনলৈকে সপোনত সকলোৰে ৰহস্য বেলেগ বেলেগ, সপোনৰ অৰ্থ বেলেগ বেলেগ। কেতিয়াবা যদি আমি ভাল সপোন দেখোঁ তাৰ অৰ্থ কিছুমান বেয়া থাকে, আৰু কেতিয়াবা যদি আমি বেয়া সপোন ভয়ংকৰ সপোন দেখোঁ তাৰ অৰ্থ কিছু কিছু ক্ষেত্ৰত ভাল থাকে। গতিকে আপোনালোকে কি অৱস্থাত কেনেধৰণে সাপ দেখিছে সকলো কথাৰ অৰ্থ আছে। আপোনালোকে আজি কেইটামান অৱস্থাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। যদি আপোনালোকে কেনেবাকৈ সাপ ধৰা দেখিছে, নিজে সাপ আপুনি ধৰিছে বা সাপডালক আপুনি খেদি খেদি গৈ আছে, তেনে অৱস্থাত আপুনি এটা কথা নিশ্চিত হ'ব যে আপোনাৰ যদি কেনেবাকৈ বৰ্তমান অৱস্থা যদি আপুনি কিবা টেনশ্যনত পৰি আছে, কিবা যদি সমস্যা হৈ আছে আপোনাৰ জীৱনৰ লগত জড়িত, এই সমস্যাৰ পৰা আপুনি অতি সোনকালে হাত সাৰিব পাৰিব। এই সমস্যাৰ সমাধান আপুনি বিচাৰি পাব, বা আপুনি যি কামত যদি আপুনি কোনো কাম বহুদিনৰ পৰা বিচাৰি পোৱা নাই, এনেধৰণৰ কামৰ আপুনি ক'ৰবাত ভাল সংবাদ পাব পাৰে, ভাল কথা গম পাব পাৰে, যাৰ বিষয়ে আপোনাৰ ভৱিষ্যতে গৈ উন্নতি হ'ব। যদি আপুনি কেনেবাকৈ সাপ খেদি খেদি ধৰিছে বা আপুনি সাপ হাতেৰে ধৰি আছে, আৰু যদি আপোনাক সাপে খেদি আহিছে, আপুনি পলাইছে সাপডালক দেখি পেলাই, তেনে অৱস্থাত আপুনি এটা কথা নিজে গম পাব, আপোনাৰ জীৱনৰ লগত ঘটি থকা অৱস্থাটো গম পাব, বা আহিবলগীয়া দিনকেইটাত ঘটিলেও আপুনি মনত ৰাখিব কথাটো, আপোনাৰ কিছু সমস্যা আহিব পাৰে আপোনাৰ জীৱনলৈ। সেই সমস্যাৰ লগত আপুনি সেই সমস্যা সমাধানৰ কাৰণে অকণ আগতীয়াকৈ সাৱধানে থাকিব লাগিব। টকা পইচাৰ ক্ষেত্ৰতো অলপ সাৱধানে থাকিব। কাম কাজ যদি আপুনি চাকৰি কৰি আছে বা যদি কাম বিচাৰি ফুৰিছে, তেনে অৱস্থাটো আপোনাৰ অলপ শত্ৰু পক্ষৰ পৰা অকণ বিপদ হ'ব পাৰে। সেয়েহে আপুনি অকণ সাৱধানে কামবোৰ কৰিব ল'ব। আৰু যদি আপুনি কেনেবাকৈ সপোনত বগা সাপ দেখিছে, সাপডাল ৰখি আছে বা আপুনি দূৰৰ পৰা চাই আছে, তেনে অৱস্থাত আপুনি গম পাব যে আপোনাৰ হাতলৈ টকা পইচা আগমন ঘটিব ক'ৰবাৰ পৰা। যদি আপুনি কাম কৰিছে, সেই কামত আপুনি অধিক উন্নতি হ'ব। যদি ক'ৰবাত পইচা লগাইছে, সেই অৱস্থাত আপুনি পইচা অলপ বেছিকৈ পাব। যিমান আশা কৰিছে তাতকৈ অলপ বেছি পাব পাৰে আপুনি। কিয়নো সাপে আপোনাক এইয়ে সংকেত দিছে, যিহেতু সাপ ভগৱানৰ বস্তু হয়, শিৱ বাবাৰ বস্তু হয়, আৰু সেই বস্তুক যদি আমি সপোনত দৰ্শন দিয়া দেখোঁ, তেনে অৱস্থাত বিভিন্ন অৰ্থ থাকে। আপোনালোকে কেনেধৰণে কি দেখিছে মোক কমেণ্ট কৰি জনাব, সকলো ক'ম। আৰু যদি আপোনালোকে কেনেবাকৈ সাপৰ পোৱালি যদি দেখিছে, কোনোবা জেগাত ঢেৰ পোৱালি একেলগে ৰখি আছে, তেতিয়াহ'লে ইয়াৰ দ্বাৰা এটা কথা নিশ্চিত হ'ব যে আপোনাৰ সৰু সৰু কিছুমান সমস্যা আপোনাৰ জীৱনলৈ আহিব পাৰে। সেই সমস্যা আপোনাৰ সৰু হ'ব পাৰে, সৰু হ'লেও আপুনি তাৰ লগত সেই সমস্যা সমাধানৰ কাৰণে সাজু হৈ থাকিব আগতীয়াকৈ। কিয়নো যদি আমি সপোনত যদি সঠিক অৰ্থ সপোনৰ জানো, তেতিয়াহ'লে আমাৰ কেতিয়াবা আহিবলগীয়া যিবোৰ বিপদ থাকে, সেই বিপদৰ পৰা আমি তাৰ কম সংখ্যক, আমাৰ যি বিপদ আহে তাৰ আমি বেছি সংখ্যকে আঁতৰ নিজে কৰিব পাৰোঁ, যদি আমি সাৱধানে থাকোঁ বা আমি যদি সপোনবিধ বেলেগক কৈ দিওঁ। কাৰণ সপোন শাস্ত্ৰৰ মতে এইবোৰ কথা বেলেগক কৈ দিলে যিহেতু তাৰ যি ফল পাবলগীয়া হয়, বেয়া ফল বা ভাল ফল, সেইবোৰ কমকৈ পোৱা যায়। সেয়েহে সদায় বেয়া সপোনবোৰ শ্বেয়াৰ কৰিব লাগে। কিন্তু সাপ সপোনত দেখাটো এই ক্ষেত্ৰকেইটাত ভাল আৰু কেইটামান ক্ষেত্ৰত বেয়া। আৰু যদি আপুনি কেনেবাকৈ সপোনত যদি সাপৰ যোৰা দেখিছে, তেতিয়াহ'লে আপুনি এটা কথা গম পাব যে আপুনি যদি কিবা মংগলিক কাৰ্য ঘৰত কৰিবলগীয়া বহুত দিনৰ পৰা চিন্তা কৰি আছে, কৰা নাই, তেতিয়া যেতিয়া আপুনি সাপ দেখিছে তেনেধৰণে থকা যোৰা পাতি থকা, তেতিয়াহ'লে আপুনি গম পাব যে আপুনি সেই কামবোৰ কৰি দিব। মংগলিক যিবোৰ কাম আছে আপুনি কৰিবলগীয়া, বহুত দিনৰ পৰা চিন্তা চৰ্চা কৰি আছে কিন্তু কৰা হোৱা নাই, তেনে অৱস্থাত যদি আপুনি সপোন দেখিছে, আপুনি কৰি দিব আৰু চাব আপোনাৰ টকা পইচা পৰা আদি কৰি উন্নতি হ'বলৈ ধৰিছে। কাৰণ কেলৈ সপোনৰ দ্বাৰা আপোনাক এইটোৱে মনত পেলাই দিছে যে আপোনাৰ এনেধৰণৰ কাম কৰিবলগীয়া আছে। আপুনি সপোনত কেনেধৰণে সাপক কি অৱস্থাত ক'ত দেখিছে আপুনি মোক কমেণ্ট কৰি জনাব। সকলো কথা আলোচনা কৰি আপোনালোকক ক'ম। গতিকে আজিলৈ ইমানে আছিলে, ধন্যবাদ।